হেল্ল' গাইজ, আপোনালোকক স্বাগতম জনালোঁ মোৰ আন এটা নতুন ভ্লগ ভিডিঅ'লৈ। তো আজি মই মোৰ ভিডিঅ'টো আমাৰ ঘৰৰ পৰা ষ্টাৰ্ট কৰিলোঁ আৰু মই চুলিটো কাটি দিলোঁ। আপোনালোকক মোৰ হেয়াৰ ষ্টাইলটো কেনেকুৱা লাগিছে আপোনালোকে এবাৰ কমেণ্ট কৰি মোক ক'ব পাৰে। আৰু গাইজ, মোৰ এইকেইদিন ভিডিঅ' আপলোড কৰোঁতে অলপমান দেৰি হৈছে, কাৰণ গাইজ ইমান কণ্টেণ্ট বিচৰা ইমান সহজ নহয় না। তো মই ঘূৰিব যোৱা নাই, পূজা বাকী অহা নাই। যেতিয়া লক্ষী পূজা দুৰ্গা পূজা আহিব তেতিয়া আপোনালোকে সদায় কণ্টেণ্ট পাই থাকিব। আৰু আপোনালোকে প্লিজ মোক ছাপোৰ্ট কৰক গাইজ। তো আপোনালোকৰ মই ইমান মাহ ধৰি ভিডিঅ' বনাই আছোঁ, লেকিন মোৰ এইটো পেজত ছাবস্ক্ৰাইবাৰে বঢ়া নাই। তো আপোনালোকে ভিডিঅ'টোত এটা লাইক কৰি এইটো ভিডিঅ'ত এটা লাইক কৰি পেজটো ফ'ল' কৰি দিব। তো আপোনালোকে ক'ব পাৰে মোৰ ভিডিঅ' চাই আপোনালোকক কেনে লাগে, আৰু আপোনালোকক মই এইটো ভিডিঅ'ৰ পাছত মই আৰু কিবা দেখাব পাৰোঁ আৰু নেদেখাব পাৰোঁ। আৰু আপোনালোকে মোৰ এই মাতটো অলপ ক্লিয়াৰ নাপাব পাৰে, কাৰণ মোৰ তাতে এই যে মাইক ল'ব সেই মাইক নাই না, কাৰণ মাইক কিনিব পইচা লাগে, পইচা নাই। আৰু কেমেৰা কোৱালিটি ইমান ভাল নাপাব পাৰে। তো এটা সি এডজাষ্ট কৰি ল'ব। তো ভিডিঅ'টো চাই থাকোঁচোন, আৰু ভিডিঅ'টো কিবা নাহিব পাৰে, নাহিলে লাইক কমেণ্ট ছাবস্ক্ৰাইবখিনি কৰি দিব গাইজ। এইকেইদিন কি গৰম দিছে গাইজ, এই ঘামে চাওকচোন কি কৰিছে গাইজ, ঘামে চাওক। এই বহাগৰ মাহতে এনে গৰম আৰু আছেই গাইজ, আৰু 40-48 ডিগ্ৰী আছে। তেতিয়া আৰু কি হ'ব গাইজ, এইবাৰো ক'ব নোচোদে গাইজ কি হ'ব এইবাৰ। আৰু ৰ'দটো গাইজ কিয় এনেকৈ লৈছে আপোনালোকে চাওক গাইজ, ৰ'দটো কিয় এনেকৈ লৈছোঁ ক'ব নোৱাৰোঁ। ইমান গৰম গাইজ কি ক'ব। আৰু আমাৰতো এইটো ঘৰটো আমাৰ পূৰা গৰম না, টিংপাত পূৰা ৰ'দটো পূৰা যাতে ঘৰটোতে পূৰা গৰম হৈ থাকে। আৰু আপোনালোকে গৰমৰ দিনত এইটো ৰুমত আপোনালোকে সোমাবই নোৱাৰে। মানে আপোনালোকে যদি মেইন গৰম মানে আহিন কাতি মাহিৰ গৰমত যদি আপোনালোকে এই ঘৰটোত যদি 1 ঘণ্টা ভিতৰত আপোনালোকক কম হয় যদি পাৰে। যি গৰম দিছে এইকেইদিন, আৰু আছেই গৰম দিব। কি হ'ব গাইজ, এইবাৰ কিবা এটা হ'ব দে, আৰু মৰিম দে এইবাৰ এই গৰমত নমৰিবি গাইজ।